কালি ৰাতি কেক এটা বনাইছিলোঁ যে সেইটো এতিয়া ভালকৈ দেখুৱাম বলক কেকটো কোনে বনাইছিলে সেয়া বাৰু ভিডিঅ'টো চালে গম পাব চেনি ময়দা একো ব্যৱহাৰ কৰা নাছিলোঁ যিসকলে চেনি ময়দা নাখায় তেওঁলোকৰ কাৰণে এই কেকটো ভাল অপশ্যন চেনি জেগাত মিঠা হ'বলৈ খেজুৰ ব্যৱহাৰ কৰিছোঁ আৰু এটা কথা কৈ থওঁ কেকটো আচলতে মই বনোৱা নাছিলোঁ যে সেইকাৰণে কিছুমান ইনগ্ৰিডিয়েণ্ট ভালকৈ দেখুৱাবলৈ থাকি গ'ল মই কৈ দিছোঁ তথাপিও বুজি পাব আপোনালোকে কেকটো মানে মাজত ধৰি ভিডিঅ' কৰা নিচিনা হৈ গ'ল আৰু যদি আপোনালোকে এই কেকটোৰ ৰেচিপিটো বিচাৰে তেতিয়াহ'লে মই আকৌ বেলেগ এদিন বনাই ভালকৈ দেখুৱাম কমেণ্ট কৰিব আপোনালোকে এতিয়া বলকচোন কেকটো কোনে বনাইছে কেনেকৈ বনাইছে দেখুৱাওঁ পুৰা 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 জোৰ লগা কেনেকুৱা লাগিছে এতিয়া কণী বা ফেটোতে হাত বিষালে বাকী কেকটো বনাবলৈ আছেই কি হ'ব এতিয়া এটা কণী ফেটোতে এই অৱস্থা এইখিনি হৈছে খেজুৰৰ পেষ্ট গাখীৰত অলপ সময় তিয়াই কোমল কৰি মিক্সিত গুড়ি কৰি লৈছে আৰু এয়া হৈছে ওটছ পাউডাৰ মিক্সিত গুড়ি কৰি লৈছে ওটছ পাউডাৰ একাপমান হ'ব আৰু এয়া চাওক আজি কোনে কেক বনাইছে এয়া হৈছে মোৰ ডাঙৰ ছোৱালী গুণা তাই আজি কেক বনাইছে এতিয়া 2 চামুচমান ডাঙৰ চামুচেৰে পিনাট বাটাৰ দি দিছে আজি মানে কেকটো হেল্ডি হ'বলৈ গৈ আছে ময়ো অকণমান লগতে হেল্প কৰি দিলোঁ বেটাৰটো পাতল হ'বলৈ অলপ গাখীৰ দি দিলে এতিয়া ওটছ পাউডাৰখিনি দি দিছে ওটছ পাউডাৰত এচামুচ বেকিঙো দিয়া আছিলে দেই দেখুৱাবলৈ মিহলি কৰি লৈ ডাৰ্ক চকলেট অকণমানো দি দিলে কেকটো অন্য কেকতকৈ অকণমান কমকৈ ফুলিব কাৰণ ইয়াত খেজুৰ দিয়া আছে এলমণ্ড চেটিয়াই পেলাই 25 মিনিটৰ কাৰণে কেকটো বেক কৰিলে আৰু কাটি পেলাই এয়া এডোখৰ দেখুৱাইছোঁ দেখিছে নহয় চকলেটখিনিৰ মাজত কেকটো খুব কোমল হৈছিলে খাবলৈ